ফাৰ্ষ্ট টাইম মটৰ ব্লগ কৰিছোঁ, কেনেকুৱা হয় নাজানো। ভাগ্যলক্ষী আৰু কি আছে ন, তৃষ্ণা আৰু বিজয়, আৰু এইফালে সৰু সুৰাকৈ মোৰ চেনেলটো লাগি আছে ডিম্বেশ্বৰ ব্লগ। আৰু সকলোবোৰ ৰেডি না? ৰেডি আছে? আৰু কেইটা দিন আছে? 2টা দিন আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আৰু মই আহিলোঁ নখঙীয়া গাঁৱত বীৰ লাচিত খেলপথাৰত। আৰু সমগ্ৰ দৃশ্যটো দেখিছে, ব্যাপক প্ৰস্তুতি চলি আছে। আৰু গোটেই ফিল্ডখন, গোটেই খেলপথাৰখন প্ৰস্তুতি চলাই থকা হৈছে। আৰু সজাই তোলা হৈছে 6, 7 আৰু 8 জানুৱাৰী তাৰিখে যি গ্ৰাম্য পৰ্যটন মেলা আছে তাৰ বাবে প্ৰস্তুতি চলাই আছে। গোটেই সমগ্ৰ খেলপথাৰখন সুন্দৰ কৰি তোলাত চেষ্টা কৰি আছে। ইয়াত দেখাইছোঁ আপোনাৰ চক্ৰপাণি পৰাশৰ নিতুমণি শইকীয়া উষ্ম আদৰণি আৰু কাৰ্যসূচী আছে। কাৰ্যসূচীখন পিছত দেখাই আছোঁ। আৰু এইফালে দেখিছে দোকান পোহাৰসমূহ সকলোবিলাক বনাই থকা আছে। আৰু দোকানৰ কোনোবা যদি দোকান বুকিং কৰিব বিচাৰে এতিয়াও পাৰিব, এভেইলেবল আছে। নাম্বাৰ মই স্ক্ৰীণত দি দিম। আৰু ইয়াত NCC কেডেট আছে, NCC কেডেটে এইফালে ড্ৰিল কৰি আছে। আৰু ইয়াত আৰু ইফালে দেখিছে পাইলট ড্ৰিল প্ৰেক্টিচ কৰি আছে। আৰু ইফালে আছে ভলীবলৰ কাৰণে ভলীবল প্ৰতিযোগিতা হ'ব। আৰু এইফালে এটা ষ্টেজ বনি আছে, আৰু এইফালে এটা ষ্টেজ বনি আছে মঞ্চ। দুয়োটাতে বেলেগ বেলেগ অনুষ্ঠান হ'ব। আৰু এইফালে দেখিলে পিছফালে NCC কেডেট প্ৰেক্টিচ কৰি আছে। আৰু এইফালে আছে পাইলট ড্ৰিলৰ প্ৰেক্টিচ কৰি আছে। আৰু গোটেই ৰাউণ্ডটো দোকান বিপণী আপোনালোকে দেখিছে। কোনোবাই যদি এতিয়াও যদি বিচাৰি আছে যে ইয়াৰ ভিতৰত দোকান এখন লাগে, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব। মই স্ক্ৰীণত নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পোনপটীয়াকৈ। আৰু মোৰ পিছত দেখিলে ভাগ্যলক্ষী আৰু তৃষ্ণা আৰু বিজয়, তিনিওজনৰ এটা এটা ইউটিউব চেনেল আছে। আপোনালোকে গৈ চাব। মই গোটেই তিনিজনৰ চেনেলবোৰ ডেছক্ৰিপশ্যনত দি দিম, লিংকবোৰ সকলোবোৰ দি দিম। আপোনালোকে গৈ চাব, সাহস দিব, মৰম দিব আপোনালোকে। আৰু এতিয়া গৈ আছোঁ SKK একাডেমি, শ্বহীদ কুশল কোঁৱৰ একাডেমি। ছোৱালীবোৰে তাতে প্ৰেক্টিচ কৰি আছে, আখৰা কৰি আছে নৃত্য। অলপ চাওঁগৈ অলপ। আৰু এইফালে দৰ্শক কিমান দেৰি চালা না? আহিছে আপুনি? চাবলৈ পালা নে নাপালা? নেপালে। আৰু এতিয়া বৌ সুধো যে প্ৰস্তুতি কেনেকুৱা চলিছে আৰু কিমান দিনৰ পৰা আখৰা চলি আছে? বৰ ভালে আছে? ভাল ভাল। আৰু কিমান দিন হ'ল আপোনালোকৰ? আমাৰ এতিয়া 1.5 মাহমান হ'ল। ডেৰ মাহমান হ'ল। আচ্ছা। আৰু কি কি ইয়াত হেৰি কৰিছে নাচ আপোনালোকৰ? আমাৰ মানে 7টা জনগোষ্ঠীয় নৃত্য হ'ব। আমাৰ ইয়াত 50জনী ছোৱালী আছে। চবৰে মানে গোটেইখিনি ছোৱালী মানে প্ৰত্যেকটো পাৰফৰ্মেঞ্চ কৰিব, প্ৰত্যেকটো জনজাতীয়। কি কি থাকিব? বড়ো, মিচিং, তিৱা, বিহু, আমাৰ নিজৰ সংস্কৃতিটো থাকিব লগত। তাৰপিছতে ঝুমুৰ, তাৰপিছত আৰু হেৰি দিছোঁ এই কি বুলি কয় নেপালী থাকিব। আৰু সকলোবোৰ ৰেডি না? ৰেডি আছে? আৰু কেইটা দিন আছে? 2টা দিন আছে। আৰু কি কি নাচিবা? বিহু হয় নেকি? নহ'লগৈ। ঠিকে কোৱা, কি কি নাচিবা? ইমানে ফুল প্ৰেক্টিচ হৈ গ'ল? আৰু বহুত বহুত শুভেচ্ছা থাকিলে তোমালোকৰ, ঠিক আছে? ভালদৰে যাতে তোমালোকৰ পাৰফৰ্মেঞ্চ হওক তাই কামনা থাকিলে। আৰু কি ক'বা সকলো অসমবাসীলৈ, কি ক'বা তোমালোকে? পৰ্যটন মেলা চাওক, ভাল লাগিব। গোটেই ৰাইজক আমন্ত্ৰণ কৰিছোঁ। আমাৰ চব জুবিন দাও আহিব, আৰু নীল আকাশ, কুসুম কৈলাশ আদি কৰি কেইবাজনো চক্ৰপাণি পৰাশৰ দাটো ব্ৰেণ্ড এম্বেছাডৰ। ঠিক আছে। আৰু শ্ৰদ্ধাই অলপ আগতে কোৱা টেংকখিনি এইখিনি, আৰু আপোনালোকে আহিব, থাকিব, খুব ভাল লাগিব। গোটেই টেংককেইটা আপোনালোকক দেখাই দিছোঁ। আৰু এটা ডাঙৰ টেংক এটা আছে ইয়াত। ইয়াতে আপোনালোকে আহিলে থকা মেলা কৰিব পাৰিব। আৰু
কাষৰ পৰিৱেশটো এয়া এখন একাডেমি হয়, ইয়াত থাকিব পাৰিব আপোনালোকে। হেল্ল' আৰু এতিয়া অলপ নখঙীয়া গাঁওখন আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু ফাৰ্ষ্ট টাইম মটৰ ব্লগ কৰিছোঁ, কেনেকুৱা হয় নাজানো, প্ৰথমবাৰ কৰিছোঁ মোবাইলেদি, কোনো GoPro নহয়, কোনো একশ্যন কেমেৰা নহয়, মোবাইলেদি কৰিছোঁ। আৰু কিমানখিনি পাওঁ অলপ লাহে লাহে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এতিয়া সম্পূৰ্ণ নখঙীয়া গাঁওখন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ৰাস্তা ঘাটবিলাক কি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিছে। আৰু এয়া নখঙীয়া গাঁৱৰ ৰাস্তা, আমাৰ টেঙাখাট সংযোজী ৰাস্তা, মেইন ঘাইপথ। আৰু যিটো পথ এতিয়া জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰিব, জুবিন গাৰ্গৰ নামেৰে জনাজাত হ'ব এই পথটো। আৰু সমগ্ৰ গাঁওখনৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আগতীয়াকৈ দেখাইছোঁ কিমানখিনি পাৰিছোঁ। আৰু ইয়াৰ পৰা আৰম্ভণি হ'ব জুবিন গাৰ্গৰ নামত যিটো পথ মুকলি কৰিছে, জুবিন গাৰ্গৰ নাম নামাকৰণ কৰিছে। আৰু ওপৰত দেখিবলৈ পাইছে জুবিন দাৰ ফটো লাগি আছে, জুবিন দাৰ ফটো লগাই আছে। আৰু ইয়াৰ পৰা আৰম্ভণি হ'ব গাঁওখনৰ জুবিন দা নামৰ যিটো পথ আয়োজন কৰিছে, এই পথটোৰ ৰাস্তাটো ব্লগ আৰু আগলৈ দেখাওঁ। নখঙীয়া গাঁৱৰ মাজে মাজে যাম, গাঁৱৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম, সকলোখিনি দেখিব। ব্লগ গৈ থাকোঁ আৰু আজি মটৰ ব্লগত অলপ চাওক, উপভোগ কৰক। সেইদিনা আপোনালোকক কৈছিলোঁ যে এখন বিশেষ পুথি আছে, এটা পুথিঘৰ আছে। আৰু পুথিঘৰৰ ফালে যাম, এতিয়া আগবাঢ়ি যাম। আৰু এয়া পুথিঘৰ আছিলে, আপোনালোকক কৈছিলোঁ যে এই পুথিঘৰখন। আৰু 1700 শতিকাৰ এখন পুথি এই পুথিঘৰটোত আছে এতিয়াও। এয়া আছিলে 1700 শতিকাৰ এখন সাঁচিপাতৰ পুথি এখন আছে এতিয়াও। এতিয়াও বিশ্বাস কৰে নখঙীয়া গাঁৱত ৰাইজে, এতিয়াও কিবা যদি নৰিয়াত পৰে বা যিকোনো কিছুমান এতিয়াও বিশ্বাস কৰে সেই পুথিখন মানি চলে। কিবা যদি অনুষ্ঠান হয়, নতুবা কিছুমান যদি পৰম্পৰা হয়, আগতীয়াকৈ এই পুথিত সেৱা ভাগ আগবঢ়াইহে যিকোনো অনুষ্ঠান এটা আৰম্ভণি কৰা হয়। আৰু এতিয়া এই গ্ৰাম্য পৰ্যটন মেলাখনতো ঠিক তেনেধৰণে এটা পৰিৱেশ হৈছে। আগতীয়াকৈ এনেকুৱা চক্ৰপাণি পৰাশৰ দা আহি গ'ল আৰু জীৱনৰ ৰং প্ৰণৱ দা আহি গ'ল। আহি আপোনালোকক দেখুৱালোঁ সমগ্ৰ দৃশ্য। ইয়াত আগতীয়াকৈ সেৱা আগবঢ়াই, সেৱা কৰিহে বাকীখিনি অনুষ্ঠান আৰম্ভ কৰিছে। ঠিক তেনেধৰণৰ বাৰু ব্লগ যি কি নহওক, আৰু আগলৈ যাওঁ। এতিয়া আগৰ আৰু পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ। আৰু গাঁওখনৰ পৰিৱেশ চব চাফা চিকুণ, কি ধুনীয়া গৈছে ৰং চং মাৰি। আৰু এই ৰাস্তাতে যদি যাওঁ, আকৌ সেই মেইন ৰাস্তাটোতে ওলামগৈ, জুবিন গাৰ্গৰ পথতে ওলামগৈ। আৰু এতিয়া তাত নোলাওঁগৈ, আমি অলপ আগবাঢ়ি যাওঁ, অলপ আগৰ দৃশ্য অলপ দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। নখঙীয়া গাঁৱৰ ভিতৰুৱা যিখিনি ঠাই আছে, সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়াই নখঙীয়া গাঁও, যি প্ৰচেষ্টা যি হাতত লৈছে, যি কাৰ্যসূচী হাতত লৈছে, সঁচাকৈ উল্লেখ কৰিবলগীয়া, মানিবলগীয়া কথা। খুব ভাল লগা এটা প্ৰচেষ্টা হাতত লৈছে। আৰু মই ভাবোঁ এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে, কৰি থাকিব লাগে, আৰম্ভ কৰি থাকিব লাগে। খুব ভাল এটা অনুষ্ঠান হৈ আছে। প্ৰতিভাসমূহ বিকাশ হ'ব, গাঁৱৰ পৰিৱেশবোৰ বিকাশ হ'ব, গাঁৱত যিবিলাক লুকাই থকা কীৰ্তিচিহ্ন আছে সকলোখিনি বিকাশ হ'ব। সেয়াই এটা প্ৰচেষ্টা হয়। তো বলক পোনে পোনে আকৌ যাওঁ, আমি ফিল্ডলৈ যাম।
ফিল্ডত গৈ পেলাই শ্বৰ্টদাৰ লগত দুটামান কথা পাতিমগৈ। তো ব'লক। আৰু এতিয়া শ্বৰ্টদাৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম, কেনেকুৱা ধৰণৰ আয়োজন চলিছে। আৰু লগতে আছে আমাৰ টিংৰাই চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছাৰ। শ্বৰ্টদা ভালে আছে? ভালে আছোঁ। আয়োজন কেনেকুৱা চলিছে? আয়োজন খুব সুন্দৰ, আৰু ইতিমধ্যে আমাৰ আয়োজন স্থলীত শ্ৰদ্ধাৰ ব্যক্তিসকল আহি আছে আমাক সাহস আৰু প্ৰেৰণা দিবৰ বাবে। আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে টিংৰাই চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপলাল গগৈ ছাৰ। ৰূপলাল গগৈ ছাৰ উপস্থিত হৈ আমাক উৎসাহ জনাইছে, সাহস জনাইছে, প্ৰেৰণা যোগাইছে। গতিকে ছাৰলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰস্তুতি এতিয়া তুংগত, আৰু মাত্ৰ মাজত 2টা দিন সময় আছে। গতিকে 2টা দিনৰ ভিতৰত বাকী যিমানখিনি কাম আছে কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। গতিকে এতিয়া ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আপোনালোকে যাতে 6, 7 আৰু 8 তাৰিখে প্ৰত্যেকে যাতে ইয়াত আহি অংশগ্ৰহণ কৰে, আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো উপভোগ কৰক, তাকে মই আহ্বান জনাইছোঁ। আৰু যে দূৰৰ অতিথি যদি আহে থকাৰ ব্যৱস্থা কিবা? নিশ্চিতভাৱে ভাল কথা তুমি ক'লা। দূৰৰ যদি অতিথি আহে, কোনোবাই যদি থাকি যাব বিচাৰে আৰু সেই নিশাটো যদি কোনোবাই এনজয় কৰিব বিচাৰে, গতিকে আমি থকা মেলা সম্পূৰ্ণ ব্যৱস্থা কৰিছোঁ। আপোনালোকে যোগাযোগ কৰক, ইয়াতে আগতীয়াকৈ বুকিং কৰক, আমি তেনেধৰণে ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে 899 পাৰ হেড এজনৰ কাৰণে 899 টকা দি আপোনালোকে বুকিং কৰক। আৰু ৰাতিপুৱা আপোনালোকে ব্ৰেকফাষ্টত তাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে নখঙীয়া গাঁৱলৈ আহক, নখঙীয়া গাঁৱৰ পৰিৱেশ চাওক, টেঙাখাত অঞ্চললৈ আহক, টেঙাখাত গাঁৱৰ পৰিৱেশ চাওক, কি সুন্দৰ এটা পৰিৱেশ, মনোমোহা পৰিৱেশ। গতিকে এই পৰিৱেশৰ মাজত আপোনালোকে বিনোদন কৰক, তাক আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা বিশেষভাৱে আপোনালোকক আহ্বান জনাইছোঁ। ধন্যবাদ শ্বৰ্টদালৈ, ধন্যবাদ থাকিল। আৰু ছাৰৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ, আৰু স্বাগতম জনাইছোঁ ডিম্বেশ্বৰ ব্লগ চেনেললৈ। আৰু আপোনাৰ পৰা দুই এটামান কথা জানিবলৈ জনাই দিব। আমাৰ ইয়াত টেঙাখাত গ্ৰাম্য পৰ্যটন যিটো মেলা অনুষ্ঠিত হৈছে, আজি আমি আহিলোঁ ইয়ালৈ, চাইছোঁ যথেষ্ট সুন্দৰ হৈছে। আয়োজন খুব সুন্দৰকৈ শৰৎ কোঁৱৰে কৰিছে, তেওঁৰ নেতৃত্বত গোটেই আয়োজনটো সুন্দৰ হৈছে, দেখি ভাল লাগিছে। টেঙাখাতৰ যিটো গৌৰৱ উজ্জ্বল এটা অনুষ্ঠান, এই অনুষ্ঠানটো টেঙাখাতত হ'লে বিশেষকৈ নখঙীয়া গাঁৱত অনুষ্ঠিত হ'ব বিচাৰিছে। এইটো এটা বৰ সুন্দৰ অনুষ্ঠান হ'ব, আৰু গোটেই অসমতে ইয়াৰ নাম উজ্বলি যাওক, তাই আমি কামনা কৰিছোঁ। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে আমি সকলোকে, অসমৰ লগতে টেঙাখাত, ডিব্ৰুগড় সকলো লোকসকলক আমি আহ্বান জনাইছোঁ, তেখেতসকলে এই পৰ্যটন মেলালৈ আহক আৰু উপভোগ কৰক, আৰু ইয়াৰ পৰা কিবা এটা আমাৰ গাঁওখনৰ যিখিনি চাবলগীয়া বস্তু আছে সেইখিনি চাই মেলি তেওঁলোকে উপভোগ কৰক। আৰু নতুন ষ্টেজৰ ওপৰত উঠি মই ভিডিঅ' আৰম্ভ কৰি দিলোঁ, বহনি কৰি দিলোঁ। সেইদিনা পাওঁ নাপাওঁ ঠিকনা নাই, আৰু আজিয়ে উপভোগ কৰি দিলোঁ। ইয়াৰ ষ্টেজ বনি আছে। আৰু ইয়াৰ পৰাই জুবিন দাই পাৰফৰ্মেঞ্চ কৰিব, গান গীত গাব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে, আৰু যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কি হ'ল, খালি বেয়া কৰি দিয়ে দেই। ফ্ৰণ্ট কেমেৰা হৈ গ'ল আকৌ।